ইউপিপিএলে আমাকতো সিট দিব নোৱাৰিব, দিলেতো আমি লগ লাগিয়ে খেলো। বিজেপিয়ে বড়ো জনগোষ্ঠীৰ লগত সংঘাত নিবিচাৰে, গতিকে আমাক যদি নিজে নিজে সিট দি দিয়ে যে বিজেপি ইলেকশ্যন খেলিব নালাগে 15টা সিট দিছো, তেতিয়াতো আমি নেখেলোৱে। এইটো মিত্ৰতা এইকাৰণে প্ৰভাৱ নকৰে, আপোনালোকে যদি চাই যোৱাবাৰুতো আমি অকলে খেলিছিলো আৰু লগ লাগি খেলাৰ এইটো কাৰণে পৰিৱেশ নাথাকে। ইউপিপিএলে আমাকতো সিট দিব নোৱাৰিব, দিলেতো আমি লগ লাগিয়ে খেলো, কিন্তু তেওঁলোকে আমাক দিব নোৱাৰিব। গতিকে কিন্তু যোৱাবাৰু আমাৰ এটা সিদ্ধান্ত আছিল যে আমি প্ৰমোদ বড়োৰ বিপক্ষে প্ৰাৰ্থী দিয়া নাছিলো, আমি হাগ্ৰামা মহিলাৰ বিৰুদ্ধে প্ৰাৰ্থী দিয়া নাছিলো। বিজেপিয়ে বড়ো জনগোষ্ঠীৰ লগত সংঘাত নিবিচাৰে, গতিকে আমাক যদি নিজে নিজে সিট দি দিয়ে যে বিজেপি ইলেকশ্যন খেলিব নালাগে 15টা সিট দিছো, তেতিয়াতো আমি নেখেলোৱে। সমস্যাটো হ'ল তেওঁলোকে আমাক সিট দিব পাৰিব নে নাই। গতিকে আমি যদি নিদিয়ে আমিতো ৰাজনৈতিক দল হিচাপে ইলেকশ্যন খেলিব লাগিব, কিন্তু যোৱাবাৰো আমি খেলিছিলো, তাৰ পৰাতো একো বন্ধুত্বতো কোনো নপৰে। আৰু বিজেপি আৰু বড়ো জনগোষ্ঠী দুইটাতো আমি একেটাই কামে কৰি আছো নহয়, যে খিলঞ্জীয়া জাতি জনগোষ্ঠীৰ সুৰক্ষিত হ'ব লাগে। গতিকে আমাৰ লগত আইডিঅলজিকেল ডিফাৰেঞ্চটো নাই।